সি মোক কালি বৰ অত্যাচাৰ কৰিছে। কথা নকবি। সেই বুলি তই ৰাতিখন বাহিৰত শুবি নেকি? তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে মা। যোৱা ভিতৰলৈ যোৱা। হ'ব আহচোন আহ ভিতৰলৈ আহ। এবাৰে কথা ক'লে বুজি নাপাওঁ। আচলতে সি বেয়া সংগ লগ লৈছে, বুজিছা? তুমি ওলাই নাহিবা, মই তাৰ ব্যৱস্থা কৰি আছো। তই এইবোৰ কি কৰিছ শুনাই? গোটেই গেমটোৰ মাষ্টাৰ মাইণ্ড নিজে হৈ মোক সুধিছে মই কি কৰিছো। বাহ, তই এইবোৰ কি কৈ আছ শুনাই? সঁচাই মিছাই যেতিয়াই পইচা বিচাৰিছিলো তুমিয়ে দিছিলা। যেতিয়া য'ত যাওঁ বুলি কওঁ তুমিয়ে যাব দিছিলা। মোক এবাৰলৈ তুমি বাধা দিব নোৱাৰিলা। সেই পইচাৰে তুমিতো গোটেই ঘৰটোৱে বনাই ল'ব পাৰিলা হয়। তেতিয়া জানো তই মোক এজন ভাল দেউতাক বুলি ক'ব পাৰিলি হয়? সেইটোৱেতো তোমাৰ ভুল হ'ল দেউতা। আৰু মানুহে কয় মদ খালে বোলে মানুহে সঁচা কথাই কয়। মই বাৰু আজি সঁচা কথাই কৈছো নেকি দেউতা?